Welcome to Rock Shrihant, my YouTube channel. নমস্কাৰ আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ আপোনালোকৰ এটা নতুন টপিক লৈ এইটো হৈছে প্ৰগ্ৰেছিভ লেন্স এতিয়া কথা হ'ল প্ৰগ্ৰেছিভ লেন্স হয় আপোনালোকে দেখিছে চশমা পিন্ধে মানুহে সবে চশমা পিন্ধে ময়ো পিন্ধো লাষ্ট 27 ইয়াৰ্ছৰ পৰা পিন্ধি আছোঁ কথাটো হ'ল প্ৰগ্ৰেছিভ বুলি শব্দ এটা শুনা যায় মাৰ্কেটত অপটিকেলছত আৰু এই প্ৰগ্ৰেছিভটো লৈ পেলাই মানুহ কনফিউজ হোৱা দেখা যায় আচলতে কি হয় যেতিয়া মানুহৰ 39 ইয়াৰ্ছ মোৰ আগৰ ভিডিঅ'টো মই বনাইছোঁ ইউজিং অফ প্ৰগ্ৰেছিভ লেন্সেছ এণ্ড বাইফোকেল লেন্সেছ তাত ডিটেইল কোৱা আছে প্ৰগ্ৰেছিভ লেন্স আৰু বাইফোকেলৰ বিষয়ে ভাবিলোঁ যদি অকল প্ৰগ্ৰেছিভ লেন্সৰ ওপৰত এটা ভিডিঅ' বনাওঁ পাৰ্টিকুলাৰ বস্তু টপিকটো আৰু অলপ ক্লিয়াৰ হ'ব আপোনালোকৰ ওচৰত মই একদম ইজি আৰু সহজ ভাষাত ক'ব গৈছোঁ কোনো টেকনিকেল টাৰ্মছ ইউজ নকৰোঁ কোনো টেকনিকেল টাৰ্মছ এইকাৰণে ইউজ নকৰোঁ যাতে আপোনালোকে ইজিলি বুজি পায় কথাখিনি বুজাত সহজ হয় এতিয়া কথা হ'ল প্ৰগ্ৰেছিভ লেন্স হৈছে যাৰ বয়স 39 বছৰ 39 ইয়াৰ্ছ যাৰ ওচৰৰ পাৱাত দেখাত দিগদাৰ হয় ওচৰৰ বস্তু দেখাত দিগদাৰ হয় যেনে এনেকৈ চালে বস্তু দেখা নাপায় এনেকৈ চাব লগা হৈ যায় দেখিছে মোৰ হাতখন দেখিছে কিছুমান মানুহক চাব এনেকৈ বস্তু চালে দেখা নাপায় অলপ দূৰত গৈ চাব লাগে তেওঁলোকক কোৱা হয় প্ৰেছ বায়'পিক পেচেণ্ট এইটো এজৰ লগে লগে আমাৰ এটা চকুত ক্ৰিষ্টেলিনা বুলি লেন্স থাকে এইটো লুজ হৈ গৈ থাকে তাৰ ইলাষ্টিচিটিটো লুজ হৈ গৈ থাকে তাৰ কাৰণে তেওঁলোকক প্লাছ পাৱাৰ দিব লগা হয় প্ৰগ্ৰেছিভ পাৱাৰ মানে হৈছে প্ৰেছ বায়'পিক হৈছে প্লাছ পাৱাৰ দি পেলাই তেওঁলোকৰ প্ৰব্লেমটো চল্ভ কৰা হয় বাৰু সেইটো বেলেগ কথা বেলেগ টপিক সেইটো ক'ব গৈছোঁ প্ৰগ্ৰেছিভ লেন্স কি প্ৰগ্ৰেছিভ লেন্সখন এনেকুৱা হয় প্লেন যেনেকুৱা মই পিন্ধি আছোঁ এখন মোৰ ছিংগল ভিজন প্ৰগ্ৰেছিভ নহয় কিন্তু প্ৰগ্ৰেছিভো এনেকুৱাই হয় কোনো মাৰ্ক নাথাকে ইয়াত আপুনি দূৰৰ মাজৰ ওচৰৰ গোটেইকেইটা এৰিয়া এখন লেন্সতে আপুনি পাব ডিষ্টেঞ্চটো ৰিডিং আপুনি ক্লিয়াৰলি এখন লেন্সতে পাব এইটো কোৱা হয় প্ৰগ্ৰেছিভ লেন্স আপুনি এনেকৈ এডজাষ্ট কৰি থাকিব নালাগে যেনেকৈ বাইফোকেলত থাকে আপুনি কম্পিউটাৰত কাম কৰে লিখা পঢ়া কৰে ৰিডিং ৰাইটিং যি কৰে ডিষ্টেঞ্চত চাই ড্ৰাইভিং কৰে চবখিনি কৰিব পাৰিব প্ৰগ্ৰেছিভ লেন্সত ইয়াক কোৱা হয় প্ৰগ্ৰেছিভ এডিশ্যনেল লেন্স বা কিছুমানে মাল্টিফোকেল ট্ৰাইফোকেল বহুত কিবা কিবি কয় এইটো হয় প্ৰগ্ৰেছিভ লেন্স প্ৰগ্ৰেছিভ লেন্সৰ বহুতখিনি বেনিফিট আছে একদম চিম্পল ভাষাত ক'ম ভিডিঅ'টো যিহেতু বেছি লম্বা কৰিব বিচৰা নাই আৰু লম্বা ভিডিঅ' চাই থাকিবৰ কাৰণে কাৰো সময় নাই ইচ্ছাও নাই বেলেগ কাম থাকে চ' 4-5 মিনিটত খতম কৰিম চ' প্ৰগ্ৰেছিভ লেন্স হ'ব এনেকুৱা প্লেইন চিম্পল লেংগুৱেজত কৈছোঁ যাৰ বয়স 39ৰ পিছত হৈছে যাৰ প্লাছ পাৱাৰ আহিছে ওচৰৰ বস্তু দেখাত দিগদাৰ হৈছে যাৰ প্ৰেছ বায়'পিক প্ৰেছক্ৰিপশ্যন আছে তেওঁলোকক প্ৰগ্ৰেছিভ লেন্স দিয়া হয় যাৰ চকু কেৰা নাথাকে যাৰ হাইলি ডায়েবেটিক যোন পেচেণ্ট হাইলি ডায়েবেটিক নহয় বা গ্লুকমা আদিৰ প্ৰব্লেম নাথাকে তেওঁলোকক ডক্টৰে প্ৰগ্ৰেছিভ লেন্স ছাজেষ্ট কৰে যাৰ 39ৰ পৰা 65 মানৰ ভিতৰত বয়স হয় চ' তেওঁলোকে প্ৰগ্ৰেছিভ লেন্সত গোটেইখিনি কাম কৰিব পাৰে দূৰৰ মাজৰ ওচৰৰ গোটেইখিনি এৰিয়া পায় ইয়াৰ বেনিফিট হ'ল কছমেটিক এপিল আছে প্লেইন লেন্স হয় কোনো প্ৰব্লেম নাই এডজাষ্টমেণ্টৰ কোনো প্ৰব্লেম নাই আপ ডাউন কৰিব নালাগে ভিজন জাম্পিং নহয় ক্লিয়াৰ ভিজন হয় স্মুথ ভিজন হয় কিন্তু ইয়াৰ কেইটামান ডিমেৰিটছো আছে চব বস্তুৰে মেৰিটছ আৰু ডিমেৰিটছ দুইটাই থাকে ডিমেৰিটছখিনি কোৱাৰ আগতে আকৌ এবাৰ ক'ব বিচাৰিছোঁ কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু শ্বেয়াৰ কৰক আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক ডিমেৰিটছখিনিও চাই লওক শুনি লওক ডিমেৰিটছ হয় ইয়াৰ কিছুমান আনৱান্টেড চিলিণ্ডিকেল এৰিয়া থাকে পেৰিফেৰিয়েল এৰিয়া ছাইডৰ ফালে চ' আমি ছাইডৰ ফালে চালে এনেকৈ আই মুভ কৰি চাব নোৱাৰোঁ আমি হেড মুভ কৰি চাব লাগিব আপোনাৰ চুইমিং এফেক্ট থাকিব পাৰে এডজাষ্টমেণ্টৰ কাৰণে টাইম দিব লাগিব 2 to 3 উইকছ টাইম দিব লাগিব চ' কষ্টলি হয় এইকেইটা ডিমেৰিটছ আছে সাধাৰণতে এইখিনিক বাদ দি পেলাই বাকীখিনি আপোনাৰ মেৰিটছ হয় প্ৰগ্ৰেছিভ লেন্সৰ চ' নাও এডেজ এইটো আমি এতিয়া ডিজিটেলাইজ হৈ গৈছে গোটেইখিনি প্ৰগ্ৰেছিভ হৈছে এডভান্স যুগৰ এডভান্স লেন্স চ' আপুনি প্ৰগ্ৰেছিভ লেন্স চাওক আৰু প্ৰগ্ৰেছিভ লেন্স বনোৱাৰ আগতে মই আৰু এটা কথা কৈছোঁ অনলাইন কেতিয়াও অৰ্ডাৰ নকৰিব প্ৰগ্ৰেছিভ লেন্স পিন্ধিবৰ কাৰণে আপুনি নিজে ব্যক্তিগতভাৱে আপুনি অপটিকেলত যাব লাগিব যিখিনি অপটিকেলত গোটেইখিনি চাইণ্টিফিক ইনষ্ট্ৰুমেণ্ট ইউজ কৰা হয় প্ৰগ্ৰেছিভ লেন্স এখন বনাবৰ কাৰণে যিখিনি আইৱেৰ কনচালটেণ্ট বা ডিছপেঞ্চাৰ্ছ আছে চেল্ছ এক্সিকিউটিভ আছে তেওঁলোকে নিজে জানে তেওঁলোকে প্ৰগ্ৰেছিভ লেন্স কি হয় প্ৰগ্ৰেছিভ লেন্সৰ মাৰ্কিং কিমান লাগে ডায়া কিমান লাগে ছেগমেণ্ট কিমান লাগে কেনেকুৱা টাইপৰ ফ্ৰেম লাগে গোটেইখিনি জানে তেনেকুৱা ধৰণৰ অপটিকেল এখনত যাওক আপুনি অলপ পইচা বচোৱাৰ
আশাতে আপুনি যিকোনো অপটিকেলৰ পৰা প্ৰগ্ৰেছিভ লেন্স নবনাব, আপোনাৰ এক্সপিৰিয়েঞ্চ বেয়া হ'ব। তো যিকোনো এটা ৰেপুটেড ৱেল ন'ন এটা অপটিকেলত যাব, গৈ এখন প্ৰগ্ৰেছিভ লেন্স বনাওক, ন' ডাউট আপুনি যিটো আপোনাৰ ভিজুৱেল ক্লিয়াৰিটি এনজয় কৰিব পাৰিব। আশা কৰোঁ প্ৰগ্ৰেছিভ লেন্সৰ বিষয়ে থুলমূলকৈ দিয়া ধাৰণাখিনি আপোনালোকৰ ইনফৰমেশ্যনখিনি ছাফিচিয়েণ্ট হৈছে। আৰু কিবা যদি বেছি অধিক তথ্য জানিব বিচাৰে তেন্তে মোক কমেণ্টছ তলত ভিডিঅ'ৰ তলত গৈ কমেণ্টছ কৰক, কি জানিব বিচাৰে মোক কওক, মই নিশ্চয় আপোনালোকৰ অঞ্চলত ইনফৰমেশ্যনখিনি দিবৰ কাৰণে চেষ্টা কৰিম। থেংক ইউ। আকৌ এবাৰ অনুৰোধ কৰিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক দিব, শ্বেয়াৰ কৰিব। থেংক ইউ, গুড নাইট।